এইজন আজহাৰী মুস্তাফা কামাল আজহাৰী এজন ওপৰৰ মাল কেৱল মোল্লাৰ বিৰুদ্ধে কথা কৈ এইজন মুস্তাফা কামালে অসমত কোনো এজন মোল্লা নাই আজহাৰীৰ লগত বহিবলৈ আজহাৰীয়ে মন্তব্য দিলে ৰিপ্লাইৰে ভৰি ভৰে কমেণ্ট বক্স কি কমেণ্ট কৰে সামাজিক মাধ্যমত চাওঁ আহক কোনে কি কমেণ্ট কৰিছে শহীদুল ইছলামে লিখিছে আপোনাৰ লগত আছে মাত্ৰ সত্যৰঞ্জনৰ কেইটামান চেলাপোকা আৰু এজনে লিখিছে ইব্ৰাহিম আলী পাগলে কি নকয় ছাগলে কি নাখায় আকাশৰ পৰা কোনোবা ফিৰিস্তা নামি আহিলেও তোমাৰ লগত নোৱাৰে যদি তেন্তে তুমি এটা সঁচাই পাগল আৰু এজনে লিখিছে আমিৰ হামজা তুমি কৰ পৰা পঢ়ি আহিছিলা তুমি এটা বিশ্ব পণ্ডিত আকাশৰ পৰা আহিলেও যদি তোমাৰ লগত নোৱাৰে তেনেহলে তোমাক কি বুলি মানিব লাগিব কৈ দিয়া আৰু এজনে লিখিছে জাহিৰ খান এইখিনিতে প্ৰমাণ হৈ গল তই যে এটা পাগল আকাশৰ পৰা নামি আহিলেও তোৰ ভুল ধৰিব নোৱাৰে কাৰণ তই এটা আসল শয়তান আৰু এজনে লিখিছে মফিদুল ইছলাম তুমি বহুত ওপৰৰ মাল কাৰণ আকাশৰ পৰা নামি আহিলেও তোমাৰ লগত নাপায় তোমাৰ মোবাইল নাম্বাৰটো মোক দিবা মই অলপ কথা পাতি চাও কিমান ডাঙৰ মোল্লা তুমি আৰু এজনে লিখিছে সাইফুল ইছলাম হয় ৰাইজে নুবুজে তই অকলেহে বুজি পা তই যে এটা মহা পাগল সেইটো সকলোৱে গম পায় আৰু এজনে লিখিছে তোমাৰ লগত হুকুৰালিক বহাই দিব আৰু এজনে লিখিছে আনিছ আহমেদ তোমাৰ লগত নবহে তোমাৰ গা গোন্ধায় আৰু এজনে লিখিছে সাবিদুৰ ৰহমান আকাশৰ পৰা নামি আহিলেও তোমাৰ লগত নাপায় তেতে তুমি কৈ দিয়া যে মোক আল্লাহ বুলি মানিব লাগিব আৰু এজনে লিখিছে নাজিনা আমান আপুনি অসমৰ মুছলমান সমাজৰ বাবে লগতে উঠি অহা নৱযুৱ প্ৰজন্মৰ বাবে কি কাম কৰিছে তাৰ গঠনমূলক ভিডিঅ' ৰাইজৰ আগত দিয়ক এনে সামাজিক মাধ্যমত আহি নিজৰ পাব্লিচিটিৰ বাবে হুলস্থুল কৰি সামাজিক পৰিৱেশ নষ্ট নকৰিব যদি এইবোৰ কাম কৰিব নোৱাৰে তেতিয়াহলে আমাক জনাওক আমি ৰাইজে উন্নতমানৰ মেণ্টেল হস্পিটালৰ ব্যৱস্থা কৰিম ধন্যবাদ ভিডিঅ' ৰিপৰ্ট এক্সপ্ল'ৰ আছাম